হয় এতিয়া মোটামুটি মানে সিগনেলটো আহি গৈছে এইবাৰ আমাৰ হালবাৰী সমষ্টিৰ ৰাইজে কাক জিকাব যিটো মই নিৰ্বাচনী প্ৰচাৰৰ মাধ্যমেৰে এইটো অনুভৱ কৰি পাৰিছোঁ আজি মানে চুকে কোণে য'তে গৈছোঁ সকলো জাতি জনগোষ্ঠীয়ে শান্তিৰ কথাটোৱে মানে প্ৰশংসা কৰিছে ইমান দীঘলীয়া সময় অশান্তিৰ এটা পৰিৱেশ আছিলে প্ৰমোদ ছাৰৰ নেতৃত্ব চম্ভালাৰ পিছৰে পৰা আমি ইয়াতে সকলোৱে মানে পূৰ্ণ সুৰক্ষিত অনুভৱ কৰিছে সকলোৱে কাম কাজ লৈ ব্যস্ত থাকিবলৈ মানে অনুভৱ হৈছে ব্যস্ত থাকিব পাৰিছে মানে চুকে কোণে চাৰিওদিশে ক'তো মানে বাধা এওঁলোকে অনুভৱ কৰিব পৰা নাই সকলো জাতি জনগোষ্ঠীৰ যিটো পূৰ্বপৰৱৰ যিটো সত্যযুগৰ যিটো পৰিৱেশ আছিলে সেই পৰিৱেশ দেখিলে মই আগবঢ়াটো অনুভৱ কৰাটো জনাইছে তো মই ভাবিছোঁ এইবাৰ যি শান্তিৰ হকে সকলো জাতি জনগোষ্ঠীৰ ঐক্যতাৰ হকে আমাৰ ইউপিপি ৰাজনীতি দলৰ ট্ৰেক্টৰৰ ছবিতে মানে বিপুল ভোটত চাপ মাৰি বিপুল ভোটত বিজয় সাব্যস্ত কৰিব ময়ো সাধাৰণ প্ৰতিনিধি হিচাপে ৰাইজক মানে কোটি কোটি কৃতজ্ঞতা জনাব প্ৰস্তুত আছে জনাইছোঁ আৰু এবাৰ মোক ৰাইজৰ সেৱাৰ অৰ্থে বিপুল ভোটত বিজয় সাব্যস্ত কৰিব তাকে মই মানে বিশ্বাস কৰিছোঁ ঠিক আছে ধন্যবাদ হয় এতিয়া মোটামুটি মানে সিগনেলটো আহি গৈছে এইবাৰ আমাৰ হালবাৰী সমষ্টিৰ ৰাইজে কাক জিকাব যিটো মই নিৰ্বাচনী প্ৰচাৰৰ মাধ্যমেৰে এইটো অনুভৱ কৰি পাৰিছোঁ আজি মানে চুকে কোণে য'তে গৈছোঁ সকলো জাতি জনগোষ্ঠীয়ে শান্তিৰ কথাটোৱে মানে প্ৰশংসা কৰিছে ইমান দীঘলীয়া সময় অশান্তিৰ এটা পৰিৱেশ আছিলে প্ৰমোদ ছাৰৰ নেতৃত্ব চম্ভালাৰ পিছৰে পৰা আমি ইয়াতে সকলোৱে মানে পূৰ্ণ সুৰক্ষিত অনুভৱ কৰিছে সকলোৱে কাম কাজ লৈ ব্যস্ত থাকিবলৈ মানে অনুভৱ হৈছে ব্যস্ত থাকিব পাৰিছে মানে চুকে কোণে চাৰিওদিশে ক'তো মানে বাধা এওঁলোকে অনুভৱ কৰিব পৰা নাই সকলো জাতি জনগোষ্ঠীৰ যিটো পূৰ্বপৰৱৰ যিটো সত্যযুগৰ যিটো পৰিৱেশ আছিলে সেই পৰিৱেশ দেখিলে মই আগবঢ়াটো অনুভৱ কৰাটো জনাইছে তো মই ভাবিছোঁ এইবাৰ যি শান্তিৰ হকে সকলো জাতি জনগোষ্ঠীৰ ঐক্যতাৰ হকে আমাৰ ইউপিপি ৰাজনীতি দলৰ ট্ৰেক্টৰৰ ছবিতে মানে বিপুল ভোটত চাপ মাৰি বিপুল ভোটত বিজয় সাব্যস্ত কৰিব ময়ো সাধাৰণ প্ৰতিনিধি হিচাপে ৰাইজক মানে কোটি কোটি কৃতজ্ঞতা জনাব প্ৰস্তুত আছে জনাইছোঁ আৰু এবাৰ মোক ৰাইজৰ সেৱাৰ অৰ্থে বিপুল ভোটত বিজয় সাব্যস্ত কৰিব তাকে মই মানে বিশ্বাস কৰিছোঁ ঠিক আছে ধন্যবাদ